গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম ইয়াত দেখা পাইছে আপোনালোকক বগৰী ধুই মেলি দিছিলোঁ বহুত বগৰীছে বান্দৰে আধা পেলাই আধা উৎপাত কৰি শেষ কৰি মেলিব যাওঁতে মই দেখা পালোঁ যে এল'ভেৰা গছডাল আপোনাৰ একদম বেয়া হৈ গৈছে আৰু এল'ভেৰা গছৰ টাবডালত দুবৰি বন সৰু বেলেগ সৰু পুলিবিলাক লাগি গৈছে চ' কেঁচি এখন আনি মই এইবিলাক কাটি দিলোঁ এল'ভেৰা গছডালো আপোনাৰ ঠিক কৰি দিলোঁ মই গছডাল ঠিক কৰি মই আহিছোঁ পাকঘৰৰে ভাত বনাবৰ কাৰণে ভাত এতিয়ালৈ বনোৱা নাই এতিয়াহে বনাব মই আহিছোঁ ভাত দালি মোৰ হৈ গ'ল বহাই দিলোঁ মই গেছত এতিয়া মই কাটি আছোঁ পানীলাও দেখা পাইছে আপোনালোকে কি ধুনীয়া গোল একদম পানীলাও ধুনীয়া টেষ্ট আহিব মানে কুমলীয়া পানীলাও এটা হৈ গ'ল ভাজিটো কাটি এতিয়া মই ধুই আছোঁ এতিয়া ধোৱা হোৱাৰ পিছত আপোনাৰ এতিয়া মই বহাই দিম এয়া মই কেৰাহী বহাই দিছোঁ এটা দালি চম্ভাৰ দিম এটাত মই ভাজি বহাই দিম ভাত আৰু দালিটো মোৰ হৈ গ'ল এতিয়া মই পানীলাও চব্জিটো বহাই দি মই আহিছোঁ মোৰ ৰুমত গাখীৰ আৰু প্ৰটিন পাউডাৰ আৰু ৰুটি খাবৰ কাৰণে ৰুটি আৰু এইটো খাই লওঁ নহ'লে মেডিচিনো খাব লাগে ন মোৰ ভোকো লাগিছে বহুত জোৰে ভাজিটো হওঁতে দেৰি হ'ব কিনে ভাবিছোঁ খাই লওঁ আগতে হোৱাৰ পিছত মই এতিয়া ভাবিলোঁ মোৰ ৰুমটো মই ঠিক ঠাক কৰি লওঁ ৰুমটোৰ বস্তুবিলাক চব উঠল মুঠল হৈ আছে ভাবিলোঁ কম্বলবিলাক আগে ঠিক কৰি লওঁ বিচনাখন ঠিক কৰা হোৱাৰ পিছত ৰুমটো ঝাৰু মাৰি মই গা ধুবলৈ যাম আৰু আলনাৰ কাপোৰবিলাকো ইমান বেয়া হৈ আছে আলনাৰ কাপোৰবিলাক ঠিক কৰি লওঁ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে মই সামৰণি মাৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব